হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবই লাগিব। কোনো কাৰণতেই অত্যাচাৰ নচলিব হিন্দু বাংলাদেশীৰ ওপৰত। অসম বিধানসভাত গৈ বাঙালী সংগঠনৰ হুংকাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ভাবুকি। অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবই লাগিব। ল'ব লাগে মানে 100% ল'বই লাগিব। এইটো অসমে কোনোবাই যদি বিৰোধ কৰে সেইটো তেওঁলোকে বুজি পাব, কিন্তু আমি কৈছোঁ ভাৰতত দিব লাগে। আমি ভাৰতৰ নাগৰিকত্ব হ'ব লাগে। তাৰপিছত এতিয়া অসমত জাগা নহয়, অমুক নহয়, কোনোবাই কৈছে ঠিক আছে, জাগা নাই যদি ভাৰতত নাগৰিকত্ব দিবলৈ কিয় বিৰোধ কৰে? হয়, এইজন তথাকথিত বাঙালী নেতা সুকুমাৰ বিশ্বাস। আৰু এখাপ ওপৰলৈ গৈ এইবাৰ ৰাজ্যৰ সকলো জাতীয় দল সংগঠনক প্ৰত্যাহ্বান বাঙালী নেতাৰ। হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নাই জাতীয় দল সংগঠনৰ। বাঙালী হিন্দুক ভাৰতীয় নাগৰিকত্ব দিবলৈ বাধা দিয়াৰ কারোর অসমৰ কোনো সংগঠনের অধিকার নাই। তেওঁলোকে অসমত দিব নালাগে বুলি কোৱাৰ অধিকাৰ আছে, কিন্তু ভাৰতীয় নাগৰিকত্ব মানে ভাৰতীয় হিন্দুসকলে নাপাব এই ক্ষেত্ৰত ক'বলৈ তেওঁলোকৰ কোনো অধিকাৰ নাই বুলি। কোন সংগঠনে কি এজেণ্ডা লৈ কাক সুৰক্ষা দিবলৈ প্ৰতিবাদ কৰে সেয়া হেনো জানে এইজন তথাকথিত নেতাই। নহয়, তেওঁলোকে ভাৰতীয় হ'লে ভাৰতীয় হিচাপেতো নহয়, তেওঁলোকে অসমীয়া কৈ আছে, কোনোবাই কৈ আছে আমি বড়ো, কোনোবাই কৈ আছে আমি অমুকে মানি নলওঁ, এইবোৰে কৈ আছে। গোটেই ভাৰতীয় হিচাপে কওক যে আমি ভাৰতীয় ইউনিয়ন এটা, এই ইউনিয়নৰ পৰা আমি কৈছোঁ, সেইটো কওক। তেনেহ'লে এটা জাতি জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠনে কিয় প্ৰবল প্ৰতিবাদ কৰিব? তেওঁলোকেতো কোনোবা এটা বিশেষ জনগোষ্ঠী তোকামত কৰি আছে, আমি দেখা নাপাওঁ নেকি? এইবাৰ হিন্দু মুছলমানক লৈ এইজনৰ সংজ্ঞা শুনক। বিদেশী মুছলমান কি হ'ব? তেওঁলোকৰ চেপাৰেট, তেওঁলোকে ৰাষ্ট্ৰ লৈ লৈছে, দুখনকৈ ৰাষ্ট্ৰ লৈ ল'লে ভাৰতৰ পৰা পাকিস্তান হ'ল, পাকিস্তানৰ পৰা বাংলাদেশ হ'ল, এক ভাৰতৰ পৰা দুটা ৰাষ্ট্ৰ অলৰেডি তেওঁলোকে হৈয়ে ৰ'ল। আমি কিন্তু হিন্দুখিনিক অন্তত এই হিন্দু সংখ্যাগৰিষ্ঠ থকা ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষত আশ্ৰয় দিবই লাগিব। আকৌ কৈছো, এইজন তথাকথিত বাঙালী ৰক্ষকে কোনো সংবাদ মেল পাতি নহয়, বিধানসভাত গৈ সদনৰ বাহিৰত লম্ফজম্ফ কৰিছে। কি শক্তিৰে বলিয়ান হৈ অসম বিধানসভাত গৈ লম্ফজম্ফ কৰাৰ সাহস পালে এইজন সুকুমাৰ বিশ্বাসে, সেয়াহে লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।